শংকৰদেৱ গুৰুজনাই নামঘৰ স্থাপন কৰি শান্তি আৰু একতা প্ৰতিষ্ঠা কৰি থৈ গৈছে। গুৰুজনাৰ আদৰ্শৰে ধেমাজি জিলা ভেবেলী গাঁও পঞ্চায়তৰ ভেবেলী সোণোৱাল গাঁৱৰ নৱনিৰ্মিত নামঘৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান অনুষ্ঠিত হয়। আজি তৃতীয় দিনৰ কাৰ্যসূচীত পুৱা 8 বজাত গছপুলি ৰোপণ কৰে সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি ডাঃ পুণ্য বৰুৱাই। সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ 2017-18 বিত্তীয় বৰ্ষত 10 লাখ টকা, 18-19 বিত্তীয় বৰ্ষত 5 লাখ টকা, 2019-20 বিত্তীয় বৰ্ষত 5 লাখ টকা, 2020-21 বিত্তীয় বৰ্ষত 10 লাখ টকা আৰু 2021-22 বিত্তীয় বৰ্ষত 10 লাখ টকা আবণ্টিত মুঠ 40 লাখ টকা পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা ভেবেলী সোণোৱাল গাঁৱৰ নৱনিৰ্মিত নামঘৰৰ দুৱাৰ শুভ উন্মোচন কৰে সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে। নামঘৰৰ দুৱাৰ উন্মোচনৰ পাছতেই নাম প্ৰসংগ পৰিৱেশন কৰে গাঁৱৰ ভকত সমাজ আৰু আমন্ত্ৰিত ভকত সমাজে। নাম প্ৰসংগৰ পাছত মুকলি সভাৰ আয়োজন কৰা হয়। উদযাপন সমিতিৰ সভাপতি বলেশ্বৰ সোণোৱালে সভাপতিত্ব কৰা মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱাল, কাৰ্যনিৰ্বাহক নেত্ৰ বৰা, ধেমাজি জিলা জনজাতি উন্নয়ন পৰিষদৰ সভাপতি কেশৱ কছাৰী, ধেমাজি পৌৰসভাৰ সভানেত্ৰী দীপৰেখা দাস বাগ্ৰী, সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে খনীন্দ্ৰ সোণোৱাল, সাধাৰণ সদস্য নন্দিনী ডেকা বৰুৱা, ৰমণী হাজৰিকা, অৱসৰপ্ৰাপ্ত অধ্যাপক নন্দেশ্বৰ কছাৰী উপস্থিত থাকে। কল্পজিৎ সোণোৱালৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিৰ গ্ৰন্থ অনুধ্যান উন্মোচন কৰে নৰ্থ বেংক মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ লবৰাম সোণোৱালে। স্মৃতি গ্ৰন্থৰ সম্পাদক কল্পজিৎ সোণোৱালে আঁত ধৰা মুকলি সভাত অঞ্চলটোৰ প্ৰায় 4 শতাধিক ভকত বৈষ্ণৱ